বন্ধুসকল ফলৰ তালিকাৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ফলৰ অসমীয়া আৰু ইংৰাজী নামসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপুনি ফলসমূহৰ ইংৰাজী নাম আৰু অসমীয়া নামসমূহ শিকিব পাৰিব। কিন্তু তাৰ আগতে আপুনি এই শিক্ষা অনলাইন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সাবস্ক্ৰাইব কৰাৰ পিছত তাতে এটা বেল আইকন আহিব। বেল আইকনটো প্ৰেছ কৰি অল সিলেক্ট কৰি থৈ দিব। তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি ভিডিঅ'সমূহ পাই থাকিব। এটো কি এপল, APPLE এপল। অসমীয়াত ইয়াক কোৱা হয় আপেল বুলি। এটো বানানা, BANANA বানানা। অসমীয়াত কোৱা হয় ইয়াক কল বুলি, কল। এটো ইংৰাজীত কোৱা হয় স্টাৰ ফ্ৰুইট, STARFRUIT। অসমীয়াত কোৱা হয় কৰ্দৈ, কৰ্দৈ। এটোক ইংৰাজীত কোৱা হয় অৰেঞ্জ, ORANGE। অসমীয়াত কোৱা হয় কমলা, কমলা। এটোক ইংৰাজীত কোৱা হয় উড এপল, উড WOODAPPLE, উড এপল। অসমীয়াত কোৱা হয় বেল। এটোক ইংৰাজীত কোৱা হয় পমিগ্ৰানেট, POMEGRANATE। অসমীয়াত কোৱা হয় ডালিম, ডালিম বুলি কোৱা হয়। এটোক ইংৰাজীত কোৱা হয় পিয়াৰ, PEAR। অসমীয়াত কোৱা হয় নাচপতি। এটোক ইংৰাজীত কোৱা হয় টামাৰাইণ্ড, TAMARIND। অসমীয়াত ইয়াক কোৱা হয় তেতেলী বুলি, তেতেলী টেঙা যে। এটোক ইংৰাজীত কোৱা হয় ডেটছ, DATES। অসমীয়াত ইয়াক কোৱা হয় খেজুৰ বুলি, খেজুৰ। এটোক ইংৰাজীত কোৱা হয় ৱাটাৰমেলন, WATERMELON। আৰু অসমীয়াত ইয়াক কোৱা হয় তৰমুজ। এটোক ইংৰাজীত কোৱা হয় পাইনএপল, PINEAPPLE। আৰু অসমীয়াত কোৱা হয় অনাৰস বা মাটিকঁঠাল। এটোক ইংৰাজীত কোৱা হয় জেকফ্ৰুইট, JACKFRUIT। অসমীয়াত ইয়াক কঁঠাল বুলি কোৱা হয়। এটোক ইংৰাজীত পাপায়া বুলি কোৱা হয়, PAPAYA, পাপায়া। ইয়াক অসমীয়া ভাষাত অমিতা বুলি কোৱা হয়, অমিতা। এটোক ইংৰাজীত কোৱা হয় লেমন, LEMON, লেমন। অসমীয়াত ইয়াক নেমু বুলি কোৱা হয়, নেমু। এটো মেংগো, ইংৰাজীত মেংগো বুলি কোৱা হয়, MANGO, মেংগো। অসমীয়াত ইয়াক আম বুলি কোৱা হয়, আম। এটোক ইংৰাজীত অলিভ বুলি কোৱা হয়, অলিভ, OLIVE, অলিভ। অসমীয়াত ইয়াক জলফাই বুলি কোৱা হয়, জলফাই। এটোক ইংৰাজীত গুৱাভা বুলি কোৱা হয়, গুৱাভা, GUAVA, গুৱাভা। অসমীয়াত ইয়াক মধুৰিআম বুলি কোৱা হয়। এটোক ইংৰাজীত কোকোনাট বুলি কোৱা হয়, COCONUT, কোকোনাট। অসমীয়াত ইয়াক নাৰিকল বুলি কোৱা হয়। এটোক ইংৰাজীত আমলা বুলি কোৱা হয়, AMLA, আমলা। আৰু ইয়াক আমলখি বুলি অসমীয়া ভাষাত কোৱা হয়। এটোক ইংৰাজীত ইলিফেণ্ট এপল বুলি কোৱা হয়, ELEPHANT, ইলিফেণ্ট এপল, APPLE। আৰু অসমীয়াত ইয়াক ঔটেঙা বুলি কোৱা হয়। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক দিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কাইণ্ডলি কমেণ্ট কৰি জনাব। আৰু চেনেলটো আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি অল সিলেক্ট কৰি থৈ দিব।